পুৰাণ এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমালোকে আছোঁ এইটো কি বুলি কয়, আলমগঞ্জত আছোঁ। মানে পানবাৰীৰ পৰা মানে গাড়ীত উঠি মানে জাষ্ট মানে আলমগঞ্জ পালোঁ আৰু আমালোকে যাই আছোঁ গৌৰীপুৰত। মানে গৌৰীপুৰত কিয়নো যাই আছোঁ, মানে গৌৰীপুৰত মানে আমাৰ এটা ট্ৰেইনিং আছে, মানে কেঁচামূৰৰ এটা ট্ৰেইনিং আছে, স্বাস্থ্যমিত্ৰৰ এটা ট্ৰেইনিং আছে। সেইকাৰণে আমালোকে তিনিজন মিলি যাই আছোঁ। ইফালে আছে আমাৰ নৰুণ দা আৰু ইফালে আছে মালিক ভাই আৰু লগতে ময়ো আছোঁ। আমি এতিয়া লাহে লাহে আহি পালোঁ। কি জেগাটোৰ নাম কি কৈ দিয়া? আলমগঞ্জ নহয়, এইটো সিটো মৰিয়ালিঘাট আহি পালোঁ। আমালোকে ফাইনেলি মৰিয়ালিঘাটত আহি পালোঁ আৰু লাহে লাহে যাই আছোঁ মানে গৌৰীপুৰত। আৰু গৌৰীপুৰত কিমান মিনিট লাগিব? কেই মিনিট লাগিব? 15 মিনিট আৰু ধৰক 15 মিনিটমান লাগিব। চাই থাকিব বলক। এতিয়া আছোঁ আমি বাছত আৰু বাছত ভাড়াটো আপোনালোকক কৈ দিওঁ। মানে যদি আপোনালোকে পানবাৰীৰ পৰা মানে গৌৰীপুৰত যায়, মানে বাছত 10 টকা ল'ব, আৰু যদি অটো নাইবা যদি মানে মেজিকত যায় ট্ৰেইনত ল'ব মানে 20 টকা। এইবাৰ আমাৰ কণ্ট্ৰেক্টাৰ আহি গ'ল মানে ভাড়া ল'বৰ কাৰণে। আচ্ছা, ভাড়া কিমান? মানে ধৰক পানবাৰীৰ পৰা গৌৰীপুৰত ভাড়া কিমান? পানবাৰী গৌৰীপুৰ গৌৰীপুৰত ভাড়া কিমান? 10 টকা। মইতো দি দিওঁ, মই দি আছোঁ তোমাক। দি দিছে ন? আছোঁ গাড়ীত আছোঁ। তোমালোকে এটা ব্লগ বনাই আছোঁ, এটা ভিডিঅ' বনাই আছোঁ। মানে মোৰ এটা চেনেল আছে, ইউটিউব চেনেল এটা আছে। মানে চেনেলৰ কাৰণে এটা ভিডিঅ' বনাই আছোঁ। মানে যাই আছোঁ, এনেই এটা বনাই আছোঁ আৰু। আমাৰ নৰুণদা হাঁহি আছে। মানে কিয় হাঁহি আছে মই গম পোৱা নাই এতিয়ালৈকে। কিয় হাঁহি আছা? হা? এনেই মানে ভিডিঅ' ভাল লাগে। ভিডিঅ' ভাল লাগিছে। তোৰ দিনা অলপ ভালকৈ দেখাই দিওঁ। আমি চাই থাকোঁ মানে আমাৰ মালিক ভাই মানে টোপনি আহিল নেকি, সি মানে অলপ ভাগৰ দিছে। চাই থাকক ব্লগটো। এতিয়া আপোনালোকক মানে আমাৰ প্ৰাকৃতিক দৃশ্যটো দেখাম। চাই থাকক, চাওক প্ৰাকৃতিক দৃশ্যবিলাক চাওক। আৰু অকণমান গ'লে মানে পাই যাম, এইটো কি বুলি কয়, আপোনাৰ আচাৰীকান্দি পাই যাম। আচাৰীকান্দি তাৰঘাট একেই। তাৰঘাট আচাৰীকান্দি একেই। বহুত মানুহ আছে গাড়ীত। ফাইনেলি আহি পালোঁ কালিবাৰী। এতিয়া যাম অফিচলৈ। মানে অফিচটোত মানে আমালোকে যোৱা নাই, মানে ফাৰ্ষ্ট টাইম যাই আছোঁ। মানে আমাৰ এটা বছ আছে, সি অহা নাই এতিয়ালৈকে। মানে সি মানে ঘৰতে আছে এতিয়ালৈকে। আমালোকে যাই আছোঁ মানে কোনফালে যাব লাগে, মানে যাওঁ আৰু খোজকাঢ়ি যাই আছোঁ। এতিয়া মানে আমাৰ অফিচটো উদ্দেশ্য কৰি যাই আছোঁ। এইটো ৰাস্তাৰে যাই আছোঁ আৰু অকণমান গ'লে মানে আমাৰ APDCL অফিচটো পাই যাম, হয়নে? APDCL অফিচখন পাই যাম। মানে গৌৰীপুৰ কালিবাৰীত আছে। এই তাক ফোন কৰা। মানে আমাৰ এজন বছ আছে। এই বছজনে মানে আমাক জইন কৰিছে, সেই তিনিজনক জইন কৰিছে। বহুত চেষ্টা করছি, দোকান আহি নাই। তোমালোকে আগত আহিছিল অহা নাই? প্ৰথমবাৰ, সিও প্ৰথমবাৰ। মানে তিনিজনে প্ৰথমবাৰ, ময়ো অহা নাই। মোৰ মানে অহাৰ কথা আছিল, মানে যোৱা শনিবাৰত মানে অহাৰ কথা আছিল, কিন্তু আহিব নোৱাৰিলোঁ কিবা এটা কামৰ কাৰণে। মই নিজে চেঞ্জ কৰি দিলোঁ। আজি অলপ বিজি আছিলোঁ, কিন্তু এই ট্ৰেইনিংটো কৰিব লাগিব বাধ্যতামূলক, সেইকাৰণে আহিলোঁ। আমালোকে যাওঁ, চাই থাকক। আকৌ মানে অকণমান আহি কিনে মানে আকৌ ৰিপিট হ'লোঁ, মানে ৰাস্তাখন পাহৰিলোঁ আমালোকে, যিহেতু অহা নাই, প্ৰথমবাৰ আহিছোঁ। আকৌ মানে য'ৰ পৰা আহিলোঁ মানে তাতেই যাই আছোঁ আকৌ। আৰু মোৰ মানে মালিক দাই মানে ফোন কৰিলে, মানে যি আমাক লৈ আহিছে, সি মানে এতিয়ালৈকে অহা নাই, মোৰ লগত অহা নাই। সি মানে গা ধুই আছে, সেইকাৰণে অলপ লেট হৈ আছে। আকৌ মানে আমালোকে য'ত নামিছিলোঁ, মানে বাছৰ পৰা য'ত নামিছিলোঁ তাতেই যাই আছোঁ, আৰু তাতে যাই কিনে ৰখি থাকিম। এইটো আমাৰ গৌৰীপুৰ কালিবাৰী। আৰু তাতেও এটা মানে মন্দিৰ দেখিবলৈ পাব। চাওক এই মন্দিৰটো।
মন্দিৰ এটা আছে ইফালে। এইটো কালিবাৰী মানে তিনিআলি, কালিবাৰী তিনিআলি সন্মুখত এটা মন্দিৰ আছে। মানে আমালোকে য'ত নামিছিলোঁ আকৌ মানে তাতেই মানে থিয় দিলোঁ, মানে কিয়নো মোৰ বজনী আহি আছে, মানে আমালোকে চিনি নাপাওঁ, মানে তাৰ লগতে যাব লাগিব। অলপ ঘূৰিলোঁ, মানে উলিয়াবৰ কাৰণে ঘূৰিলোঁ, কিন্তু মানে নোৱাৰিলোঁ আৰু তাতে ৰখিছোঁ। আৰু সিফালে আমাৰ নুৰুল দা মানে কিবা লৈ আছে দোকানৰ পৰা। কি ল'বা? মনোজ দা ভালো। একটা ট্রেনিং আসলাম আর কি। কিসে? এসএমএ মানে গুয়াহাটি জেন আছে। আমাকে চিনতে পারছো আমাকে? রোমানের ভাই আমি, রোমানের মামাকে মামাকে। মোৰ মনোজাৰ লগত মানে অলপ কথা পাতিলোঁ, মানে তাৰ মানে হাৰৰ দোকান আছে বহুত ডাঙৰ। দোকানটোৰ নাম কি আছে? লোকনাথ ফাৰ্টিলাইজাৰ। মানে তাৰ পৰা মানে আমাৰ দাদাই মানে সাৰ লয়, মানে যি লাগে, মানে কৃষি সামগ্ৰী মানে যি লাগে মানে সব বস্তু ইয়াৰ পৰা মানে লয়। মানে সেইজনে আমাৰ মনোজ দা, মানে তাইক লগ পালোঁ। মানে মোৰ এটা চেনেল আছে, ইউটিউব চেনেল আছে, সেইকাৰণে ভিডিঅ' বনাই আছোঁ। হ'ব তেনেহ'লে। এতিয়া আমাৰ নুৰুল দা মানে তাক ফোন কৰি আছে, মোৰ বজনীক ফোন কৰি আছে, মানে আমালোকে চিনি নাপাওঁ কাৰণে ফোন কৰিছে। কালিবাৰী তিনিআলি পোৱা। ফোন কৰিলে মানে অলপ আগুৱাই যাব লাগিব। আৰু তাক ফোন কৰিলে সি ক'লে যে অলপ আগুৱাই যাব লাগিব। মানে য'ত নামিলোঁ মানে তাৰ পৰা মানে 5 মিনিটমান যাব লাগিব, সেইকাৰণে যাই আছোঁ আমালোকে। নাই দৰা কোনখিনি যাব লাগিব। ফাইনেলি আহি পালোঁ, অফিচত আহি পালোঁ। এইটো অফিচৰ গেট, সোমাই আছে সকলে, আৰু আমিও সোমাম। আজি ভিডিঅ'টো ইমানে। মোটামুটি এটা এমাউণ্ট এটা লাগে আমাক, হয়নে? বহুত মানুহ দেখিছোঁ সেই এমাউণ্টটো যোগাৰ কৰিব পৰাকৈ, আৰু সেইটো কাৰণে আমি কি কৰিলোঁ, দোকান এখন দিম বুলিও দিব পৰাকৈ। আৰু টাউনত দোকান দিব গ'লেও আজিকালি লাখ টকা চিকিউৰিটি দিব লাগে, হয়নে নহয়? গতিকে এনেকুৱা অসুবিধাৰ কাৰণে আমি দিব পাৰোঁ। তাতকৈও আমাৰ দুখ লগা কথা হ'ল লকডাউন। এই লকডাউনে আমাক একদম জুৰুলা কৰি দিছে মানুহক। গতিকে আমি এতিয়া উপায় পোৱা নাই, কি কৰিম, কেনেকৈ চলিম, ঘৰখন কেনেকৈ চলিব, হয়নে নহয়? গতিকে এই এফৰ্ডেবল হেল্থ মিছন আমাৰ যিটো আঁচনি আছিলে, এইটো আঁচনিত আমি কিছুমান ল'ৰা ছোৱালী এনেকুৱা তিৰোতা বাইদেউ এনেকুৱা লৈছোঁ, কিহৰ কাৰণে? তেওঁলোকৰ সহায় হোৱাৰ কাৰণে। এই সংস্থাটোত যেতিয়া আপোনালোকে সোমাব বা আহিব, ইয়াতে আপোনালোকৰ কোনো ইনভেষ্ট নালাগে, কোনো পইচা পাতি আমাক দিব নালাগে। আৰু আমি বৰঞ্চ আপোনালোকক পইচা কেনেকৈ ইনকাম কৰিব লাগে সেইখিনিহে আমি শিকাই দিম, যাতে আপুনি ঘৰখন ধুনীয়াকৈ চলাই নিব পাৰে। আজি দেখিছোঁ বহুত মানুহৰ মাইকী মানুহবিলাকক ঘৰৰ পৰা ওলাব নিদিয়ে, নিদিব, সঁচাই নিদিয়ে, ময়ো নিদিম। যদি তেখেতে একো ইনকাম কৰি আনি দিব নোৱাৰে, মই কিয় তেখেতক বাহিৰত যাব দিম? ময়ে দৰকাৰ হ'লে ইনকাম কৰিম, হয়নে নহয়? কিন্তু দেখিছোঁ আজিকালি মাইকী মানুহবিলাকেও বাহিৰত গৈ বহুত ভাল ভাল ইনকাম কৰি আছে, আৰু ইনকাম কৰি দেখাইছে। দেখুৱাৰ কাৰণে গিৰিয়েকবিলাকেও তেওঁলোকক পূৰা স্বাধীনতা দিছে, যোৱা তুমি কামটো কৰিব যোৱা। কিন্তু কামটো কৰিব যাওঁতে সেই কামটো কি কাম, সেইটো কিন্তু চকু দিব লাগিব, নজৰ দিব লাগিব, যে কামটো কেনেকুৱা ধৰণৰ কাম, আৰু এই কামটোৰ পৰা আমাৰ কি লাভ হ'ব, আৰু এই কামটো আমাৰ ভৱিষ্যতে থাকিবনে নাথাকে, ভালকৈ জানিব লাগিব। এই বস্তুখিনিৰ ওপৰত গোটেই ডিটেইলছটো আমাৰ আৰিফে তোমালোকক দি দিছে। আৰু যিহেতু আমাৰ নোমল বৰা ছাৰে এটা সপোন লৈ পেলাই এই কামখিনি আৰম্ভ কৰিছিলে 2012 চনৰ পৰাই ষ্টাডি কৰি এফৰ্ডেবল হেল্থ মিছন যিটো আঁচনি এইটো আনিছে, আৰু বৰ্তমান পূৰ্ণাংগ ৰূপত মানে এইটো চলি আছে গুৱাহাটী, আৰু মানে বিদেশৰ যিটো আমেৰিকায়ো আমাৰ এই প্ৰজেক্টটো মানে বৰ্তমান লৈছে, US প্ৰজেক্ট বুলি পেলাই তেওঁলোকে মানে এই প্ৰজেক্টটো লৈছে। আমাৰ অসমত নোমল বৰা ছাৰে কেনেকৈ স্বাস্থ্য মিত্ৰৰ জৰিয়তে গাঁৱৰ পৰা কেনেকৈ মানুহ বিনামূলীয়া গাড়ী দি কিনে